নমস্কাৰ আসাম 24 লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান আমাৰ হাতত আহি পৰিছে। এক নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে গুৱাহাটী আইআইটিত পুনৰ ছাত্ৰৰ আত্মহননৰ ঘটনা। ছাত্ৰৰ আত্মহননৰ ঘটনাই পুনৰ জোকাৰি গ'ল গুৱাহাটীৰ আইআইটিক। নিজৰ হোষ্টেলৰ এটা কোঠাত আত্মহত্যা কৰা ছাত্ৰজনৰ নাম গুডলা মহেশ চাইৰাছ। বিটেক অধ্যয়নৰত ছাত্ৰজনৰ ঘৰ অন্ধ্ৰপ্ৰদেশ পূব গোদাবৰীত বুলি জানিব পৰা গৈছে। জানিব পৰা মতে লোহিত হোষ্টেলৰ ছাত্ৰজনৰ বিৰুদ্ধে অলপতে শাস্তি বিহিছিল হোষ্টেল কৰ্তৃপক্ষই। বিগত 6 অক্টোবৰৰ পৰা নিখোজ হৈ থকা ছাত্ৰজনক আজি চিপ লোৱা অৱস্থাত হোষ্টেলখনৰ এটা অতিৰিক্ত কোঠাত উদ্ধাৰ হয়। উল্লেখ্য যে কোঠাটোৰ পৰা দুৰ্গন্ধ নিৰ্গত হোৱাতহে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। লোহিত হোষ্টেলৰ C314 নম্বৰ কোঠাৰ ছাত্ৰ গুডলা মহেশ চাই ৰাজৰ মৃতদেহটো হোষ্টেলৰ D360 নম্বৰ কোঠাত উদ্ধাৰ হৈছে। মন কৰিবলগীয়া যে বিশ্বকৰ্মাৰ পূজাৰ দিনটোত সূৰ্যনাৰায়ণ প্ৰেম কিশোৰ নামৰ আন এজন বিটেক শিক্ষাৰ্থীয়ে ইউমিয়াম হোষ্টেলত আত্মহত্যা কৰিছিল। বৰ্তমান ঘটনাৰ সন্দৰ্ভত আমিনগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মা পেৰেড গ্ৰাউণ্ডত দাহন কেইবা কোটিৰ নিচাযুক্ত সামগ্ৰী। ডাম্পাৰত উঠি বানপানী নিৰীক্ষণ কৰা উপায়ুক্ত কীৰ্তি জল্লি এইবাৰ ড্ৰাগছ ইন্সপেক্টৰ ৰূপত। লগত সেনা আৰক্ষী লৈ নাকত ঘ্ৰাণ লৈছে ড্ৰাগছৰ। কি নাকি কি ভাং সকলো নিৰীক্ষণ কৰিছে উপায়ুক্তগৰাকীয়ে। উল্লেখ্য যে বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ গুৱাহাটীত উপস্থিত হৈছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীৰ সন্মুখত অসম আৰক্ষীৰ স্বচ্ছৌ নিকা সংগ্ৰাম এক সন্মানজনক স্থিতি দাঙি ধৰাৰ বাবেই অসম আৰক্ষীয়ে লৈছে এই বিশেষ পদক্ষেপ। আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মা পেৰেড গ্ৰাউণ্ডত জব্দকৃত ব্ৰাউন চুগাৰ নাকি ভাং আদি বৃহৎ সংখ্যক সামগ্ৰী দাহন কৰিবলৈ লোৱা হয়। জানিব পৰা মতে 4 জিলাৰ জব্দকৃত সামগ্ৰীৰ মূল্য প্ৰায় 54 কোটি টকা। কেৱল কামৰূপত দাহন কৰা নিচাযুক্ত সামগ্ৰীৰ মূল্য প্ৰায় 1 কোটি 9 লাখ টকা। কামৰূপৰ উপায়ুক্ত কীৰ্তি জল্লিৰ আৰু মধ্য অসম ডিআইজিৰ উপস্থিতিত কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে দাহন কাৰ্যসূচী শুভাৰম্ভ কৰে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে জোনাইত জঘন্য কাণ্ড, ছাত্ৰক ধৰ্ষণৰ চেষ্টা গাঁও প্ৰধানৰ। ধেমাজি জিলাৰ অন্তৰ্গত জোনাইৰ মহকুমাৰ চিগা গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং মিলনপুৰৰ 49 নং লাটৰ গাঁও প্ৰধান বিজয় দলে এক জঘন্য কাণ্ডই জোনাইৰ মহকুমাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁও প্ৰধান বিজয় দলে প্ৰলোভনেৰে এজনী ছাত্ৰীক ধৰ্ষণৰ চেষ্টাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযোগ মতে শনিবাৰে গাঁও প্ৰধানগৰাকীয়ে নিজ লাটৰ অন্তৰ্গত গালি ৰঙাজান গাঁৱৰ একাদশ শ্ৰেণীৰ অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকীক ইনকম চাৰ্টিফিকেট বনাই দিয়াৰ প্ৰলোভন দেখুৱাই বাইকত ৰঙাজানৰ পৰা জোনাইলৈ বুলি নিয়ে। কিন্তু লম্পট বিজয় দলে ছাত্ৰীগৰাকীক ৰাষ্ট্ৰীয় ঘাইপথেৰে জোনাইলৈ নিয়াৰ পৰিৱৰ্তে চুবুৰীয়া আৰু অৰুণাচল প্ৰদেশৰ ভিতৰুৱা পথেৰে নি ৰায়াং বস্তিত হাবিত বলৎকাৰৰ চেষ্টা কৰে। ফলত ছাত্ৰীগৰাকীৰ চিঞৰ বাখৰত স্থানীয় ৰাইজ আৰু সমীপৰ কৰ্তব্যৰত সৈন্যবাহিনীৰ জোৱানে ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰীগৰাকীক উদ্ধাৰ কৰে। আনহাতে লম্পট দলে কৰায়ত্ব কৰি ৰাইজে উত্তম মাধ্যম দি ৰুকছিং আৰক্ষী থানাত গতাই দিয়ে।